শুই উঠি মুখখন ধুই মেজি জুই ফুৱাবলৈ বুলি গৈছিলোঁ, গাত পানী ঢালি দিলে। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। ৰাতিপুৱাই আজি মেজি জুই ফুৱাব যাওঁ ব'লা। মেজি জুই ফুৱাবলৈ বাৰু কোনে কোনে গান নথাকে গৈছে জনাবচোন। সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। ঠিক টাইমতে পালোগৈ। মই ভাবিছিলোঁ জ্বলাই এদাই হ'ল নেকি, মেজি জুইকুৰা কোনে লগাইছিলেহে, তেতিয়াই গৈ পালোগৈ। শুই উঠিয়েই গৈছিলোঁ যিহেতু গা নোধোৱাকৈ, সেইবাবে লগৰ এটাই বাল্টি এটাত পানী এখিনি লৈ আহিছে মোৰ গাত ঢালিবৰ বাবে। মই কৈছিলোঁ তাক, ৰৈ দিছোঁ ভালকৈ ঢাল, কিন্তু সি পলাই যাম বুলি দূৰৰ পৰাই চিতা মাৰি ঢালি দিলে মোৰ গাত। এনেকৈয়ে গাঁৱৰ ওচৰৰ ল'ৰাকেইটাই ধেমালি ধুমুলা কৰিয়েই মেজি জুইকুৰা জ্বলাওঁ। সকলোবোৰ নাহিলে, যিহেতু গোটেই ৰাতি টোপনি ক্ষতি কৰিলে সেইবাবে শুই গ'ল। আমি অলপ মানুহেই জ্বলাই দিলোঁ। খুবেই বেছি ঠাণ্ডা আছিলে, কুঁৱলীও বহুত পৰি আছিলে, সেইবাবে জুইকুৰা ফুৱাইও বহুতেই ভাল লাগিলে। লগৰখিনিক সকলোখিনিকে দেখাবই নোৱাৰিলোঁ। মেজি জুইকুৰা খুব ধুনীয়াকৈ জ্বলিলে। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, নতুন কোনোবাই চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিবা। যিমান পাৰোঁ ভালকৈ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম, যিহেতু আগতে এক্সপিৰিয়েঞ্চ নাই ভিডিঅ' বনোৱা। এনেকৈয়ে জুইকুৰা ফুৱালোঁ জ্বলি শেষ হোৱালৈকে। জুইকুৰাও খুব ধুনীয়াকৈ জ্বলিলে, ফুৱাই বহুতেই বেছি ভাল লাগিলে। এনেকৈয়ে জ্বলি শেষ হোৱাৰ পিছত সকলোৱে এডোখৰ এঙা লৈ সকলোৱে মাৰিলোঁ, কিয়নো এই মেজি জুই এঙা মাৰিলে বোলে দাঁত পোকে নাখায়, কিবা দাঁত বিষ নহয়, দাঁত ভালে থাকে, সেইবাবে সকলোৱে এনেকৈ এডোখৰ এঙা মাৰে আমাৰ ইয়াত। আপোনালোকে এইফালে মাৰে নে নামাৰে জনাবচোন কমেণ্ট কৰি। এনেকৈ এঙা মাৰি ঘৰলৈ বুলি আহিলোঁ, যিহেতু আকৌ যাব লাগিব গা পা ধুই, সেইবাবে খৰখেদাকৈ আহিলোঁ ঘৰলৈ বুলি। এইবাৰ ভকতহে আহিলোঁ তিলানী খাবলৈ বুলি। মেজি জুই জ্বলোৱাৰ পিছত এনেকৈ সকলোৱে গা পা ধুই তিলানী খাব আহে। এটা দুটাকৈ মানুহ আহি আছে, আৰু যিমানখিনি অহা হ'ল সিমানখিনি এইফালে সহায় দিছে, যিহেতু টাইমটো অলপ কম, সেইবাবে ষ্টাৰ্ট কৰি দিয়া হ'ল। এনেকৈ মাহ প্ৰসাদ খাই সকলোৱে ঘৰে ঘৰে যাব। ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, আজিলৈ ইমানটা সমাপ্ত কৰি দিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।